নমস্কাৰ, মই এতিয়া ডক্টৰ মালিনী বাইদেৱে ঋষি দুৰ্বাসা মুনিৰ বিষয়ে লিখা এটি প্ৰবন্ধ পাঠ কৰিবলৈ আগবাঢ়িছোঁ। মহাকাব্যৰ চিন্তা প্ৰবাহ, যুধিষ্ঠিৰক দুৰ্বাসা মুনিৰ পৰীক্ষা। ঋষি দুৰ্বাসা খঙৰ বাবেই সৰ্বজন বিদিত। প্ৰকৃততে তেওঁ কঠোৰ তপস্যা কৰি সিদ্ধি লাভ কৰা সুখবৰ্জিত এজন ঋষি। ঋষি দুৰ্বাসা আছিল ভগৱানৰ পৰম ভক্ত। পিছে তেওঁৰ খঙাল প্ৰকৃতিয়ে এই গুণসমূহ ঢাক খুৱাই ৰাখিছিল। ঋষি মুনিসকলক সাধাৰণতে তিনিটা কাৰণতে পূজা কৰা হৈছিল। সেইকেইটা হৈছে ভয়, আশা আৰু ভক্তি। ঋষি দুৰ্বাসাক সকলোৱে ভয়তে ভজিছিল। তেওঁৰ আবিৰ্ভাৱে সকলোৰে মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সেই ঋষি দুৰ্বাসাক সন্তুষ্ট কৰি সোনকালে বিদায় দিব পাৰিলেই উদ্ধাৰ পোৱা বুলি সকলোৱে ভাবিছিল। কাৰণ ঋষি দুৰ্বাসাৰ অভিশাপত ভস্ম হোৱা বা অভিশপ্ত জীৱন যাপন কৰাৰ উদাহৰণ আমাৰ মহাকাব্যসমূহত অপাৰ আছে। পাণ্ডৱসকল কাম্যক বনত থকা সময়ৰ কথা। এদিন দুৰ্বাসা মুনিয়ে 10,000 শিষ্য লৈ হস্তিনাপুৰ ওলালগৈ। তেওঁ দুৰ্যোধনক ক'লে, মই কিছুদিন তোমাৰ আলহী হৈ থাকিম। দুৰ্যোধনে দুৰ্বাসা মুনিৰ খঙাল প্ৰকৃতিৰ কথা ভাবি পেটে পেটে বৰ ভয় খালে। কিন্তু দুৰ্যোধনে মনৰ ভয় ভাৱ লুকুৱাই তেওঁক শুশ্ৰূষা কৰিবলৈ পোৱাটো আনন্দৰ কথা বুলি জনালে। দুৰ্যোধনে সকলোকে সাৱধান কৰি দি মুনিজনক বৰ সুন্দৰকৈ আলপৈচান ধৰিলে। মুনি সন্তুষ্ট হৈ তেওঁক কি বৰ লাগে বুলি সোধাত দুৰ্যোধনে ক'লে, প্ৰভু, আপুনি যদি মোৰ ওপৰত সন্তুষ্ট হৈছে, তেনেহ'লে আমাৰ বংশৰ জ্যেষ্ঠজনৰ ওচৰলৈও শিষ্যবৰ্গৰে সৈতে এপাক যাওক। কাৰণ আমাৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰ বৰ ধৰ্মাত্মা। বৰ্তমান তেওঁ কাম্যক বনত আছে। আপুনি তেওঁলোকে খাই বৈ আজৰি হোৱাৰ পৰত গ'লে ভাল হ'ব। দুৰ্যোধনৰ কথাত দুৰ্বাসা তৎক্ষণাৎ মান্তি হ'ল। দুৰ্যোধনৰ বুদ্ধিয়ে এইবাৰ পাণ্ডৱসকলক ভস্ম কৰিব পাৰিব বুলি কৰ্ণ শকুনিহঁতে ভাবিলে। চোৰাংচোৱাৰ পৰা দুৰ্যোধনে পাণ্ডৱসকলৰ তামৰ চৰুৰ মহিমাৰ কথা জানিছিল। তপস্যা কৰি লাভ কৰা তামৰ চৰুটোৰ জৰিয়তে পাণ্ডৱসকলে অতবোৰ অতিথি সোধা পোছা কৰাৰ উপৰি বনবাস খাটিও ৰাজভোগ কৰি আছে। এই কথাই দুৰ্যোধনক বৰকৈ পীড়ন দিছিল। দুৰ্যোধনে জানিছিল যে প্ৰতিদিনাই দ্ৰৌপদীয়ে খাই বৈ উঠাৰ পাছতহে চৰুটোৰ মহিমা নাইকিয়া হৈ পৰে। সেয়ে দুৰ্যোধনে সকলোৱে খাই বৈ উঠাৰ পাছত ঋষি দুৰ্বাসাক যুধিষ্ঠিৰৰ আশ্ৰমলৈ যোৱাটো বিচাৰিছিল, যাতে অতিথিক আপ্যায়ন কৰিব নোৱাৰা দুখত দুৰ্বাসাৰ পৰা অভিশাপ পাই তেওঁলোক ভস্ম হয়। দুৰ্যোধনে বিচৰাৰ ধৰণেই এদিন দুৰ্বাসা মুনি কাম্যক বন ওলালগৈ, লগত 10,000 শিষ্য। যুধিষ্ঠিৰে আদৰ অভ্যৰ্থনা জনোৱাৰ পাছত দুৰ্বাসাই ক'লে, বোপা, আমি ভোকত ৰক্ষা পোৱা নাই। তোমাৰ ইয়াতেই এমুঠি খাই যাম। যুধিষ্ঠিৰে ক'লে, আপুনি পূজা পাতল কৰি স্নান কৰি আহক, মই যি পাৰোঁ যোগাৰ কৰোঁ। দুৰ্বাসা গা ধুবলৈ গ'ল। দ্ৰৌপদী ভয়ত পেপুৱা লাগিল। তেওঁ কাতস্বৰে কৃষ্ণক প্ৰাৰ্থনা কৰিবলৈ ল'লে, হে প্ৰভু, তুমিয়েই ভক্তৰ ত্ৰাণকৰ্তা। আমাক তোমাৰ বাহিৰে আজি কোনোৱে ৰক্ষা কৰিব নোৱাৰে। কৌৰৱ ৰাজসভাতো তুমিয়েই মোক মহাসংকটৰ পৰা উদ্ধাৰ কৰিলা। আজিও মুনিৰ অভিশাপৰ পৰা উদ্ধাৰ কৰা প্ৰভু। দ্ৰৌপদীয়ে এনেধৰণে প্ৰাৰ্থনা কৰি থাকোঁতেই কৃষ্ণ আহি ওলালহি। তেওঁ ভোকত আহিছে। দ্ৰৌপদীয়ে দুৰ্বাসা মুনিৰ অহাৰ বতৰাটো দিলে। কৃষ্ণই ক'লে, প্ৰথমে মোক কিবা এমুঠি খাবলৈ দিয়া, পাছত মুনিৰ কথা চিন্তা কৰিম। দ্ৰৌপদী লাজত মুচকচ যোৱাৰ দৰে হ'ল। তেওঁ ক'লে, ঘৰত খুদকণ এটাও নাই। সূৰ্য দেৱতাৰ পৰা লাভ কৰা তামৰ চৰুত খাদ্য মই আহাৰ গ্ৰহণ নকৰালৈহে থাকে। চৰু ধুই পেলালোঁ, এতিয়া একেবাৰেই উদং।
কৃষ্ণই ক'লে, সুদা চোৰটোকে আনাচোন, কিবা লাগি আছে নেকি চাওঁ। দ্ৰৌপদীয়ে ধুই উবুৰিয়াই থোৱা চোৰটো আনি কৃষ্ণক দেখুৱালেহি। কৃষ্ণই চোৰটোৰ কাণত ভাতৰ এটি কণিকা আৰু অকণমান শাক লাগি থকা দেখি আঙুলিৰে চুচি জিভাত ল'লে। সেইকণ খাই কৃষ্ণই ক'লে, উপজীব্য ব্ৰবীদেনা মনেন হৰিৰীশ্বৰঃ বিশ্বাত্মা প্ৰিয়তাং দেৱস্তুত চাচিতি যজ্ঞভোগ। অৰ্থাৎ এই সামান্য শাক অন্নই যেন সমস্ত বিশ্বৰ আত্মা শ্ৰীহৰি আৰু যজ্ঞ ভোক্তাসকলক তৃপ্ত আৰু সন্তুষ্ট কৰে। ধন্যবাদ। আমাৰ মায়ে এই মহাকাব্যৰ চিন্তা প্ৰবাহৰ ভিত্তিতেই এটি ভক্তিগীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছে। ভুল হ'লে ক্ষমা কৰিব। বাসে আছে ৰাজা যুধিষ্ঠিৰ, ৰাজ্য এৰি দুখ পায়। বনবাসে আছে ৰাজা যুধিষ্ঠিৰ, ৰাজ্য এৰি দুখ পায়। অযুতে কহিছ সহিতে দুৰ্বাসা, ভিক্ষা মাগিলন্ত্ৰ যায়। বহুদিন গোৱা নাই গানটো। বনবাসে আছে ৰাজা যুধিষ্ঠিৰ, ৰাজ্য এৰি দুখ পায়। অযুতে কহিছ সহিতে দুৰ্বাসা, ভিক্ষা মাগিলন্ত্ৰ যায়। নদীবোৰ কিনো ভাগ্য, স্নান কৰাই সিজন। দ্ৰৌপদী কবোলে দুৰ্বাসা আহিল, শীঘ্ৰে সাজ কৰাই অন্ন। দ্ৰৌপদী বুলন্ত মাগি অনা চাউল, আগে ৰান্ধি বাঢ়ি খালোঁ। জীৱা অগ্নিদত্ত থালি গোট আছে, ধুই পখালিয়া থলোঁ। থালিকণ নুধুলে মইনো ভঞ্জিলে, লঠেক বুজাইতেহে পাৰোঁ। শৰৰখন যতেক লাগয়, ততেক দিবা পাৰোঁ। অন্নক নাপালে দুৰ্বাসা শাপত, পাণ্ডুকুল ভস্ম যায়। কৃষ্ণ ব্যতিৰেক দুৰ্বাসা সাগৰে, ত্ৰাণকৰ্তা কোনো নাই। ভক্তৰ সংশয় জাহানি কৃপা মন, তেতিক্ষণে আহি পায়। কৃষ্ণে যে বুলন্ত কিবা ভক্ষ দিয়া, ভোকে মোৰ প্ৰাণ যায়। বুলন্ত দ্ৰৌপদী আগে ৰান্ধি খালোঁ, দুৰ্বাসাটো চাই তোমাৰ বাক্যত সমোলন
আছে তল কৃষ্ণে যে বুলন্ত থালিৰ কাণত সাপ অন্ন আছে তাতে চাহিয়া দ্ৰৌপদী কণা মাত্ৰ পালা আনি দিলা কৃষ্ণৰ হাতে কৃষ্ণৰ সন্তোষে প্ৰভুত সন্তোষ সেই কণা খাই দুবাষাৰ ক্ষুধা সমস্তে গুচিলা তিল মানুহ ক্ষুধা নাই দুবাষা বুলন্ত এত বৰ ক্ষুধা গুচি গ'ল পুনঃ কাজে আগে পাছে চাই সমস্তে পলাই শীঘ্ৰে অন্তৰিলা লাজে কতুবে ইমানে গুণীয়া পাৱন দুবাষা যে মহাজ্ঞানী জানিলো সম্প্ৰতি পাণ্ডৱৰ প্ৰতি পুষ্ট কৰিল কৃষ্ণ স্বামী হেনয় বন্ধু কৰোণা সিন্ধু চৰণে শৰণ কৃষ্ণ সেৱকৰ পদ ধৰি ধৰি আবেগিত কৃত ৰাম জয় হৰি দিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম। শেষ হ'লে